গাইস ভিতৰত বহি ললো নাকত সেই লাগি আছে খাখৰি লাগি আছে চেক কৰ প্ৰাক্তন ডিচি বাইদেউ আছে আজি বহুত ভাল লাগিছে গাইস আৰু ইয়াত খিচাৰি বনাই তো গাইস বেতুপাতটো চাই গম পাইছে আজি হল মহাপূজা মানে আজি অষ্টমী না তো সেইকাৰণে মহাপূজা বুলি কয় বম সৰি মানে বহুত মানুহ হ'ব আৰু চাব লাগিব মই মানে মানুহ চাবহে যাম আপোনালোকো মানুহ দেখুৱাম পূজাও দেখুৱাম একেলগে আৰু চাকি চাকি দিব লাগিব চাকিটো দিম ঘৰত পূজা কৰি আহিছোঁহে তথাপিও এক কাঁহী ভাত মাৰি লৈছোঁ পূজা ঘৰতে কৰিছোঁ এতিয়া আৰু চাতি দিব যাম তাৰমানে আৰু চাইকেলখনৰ প্ৰব্লেমটো গম পাইছে আপোনালোকে মই পেজত দিছিলোঁ ভিডিঅ'টো যদি চোৱা নাই ৰেজিষ্ট্ৰেশ্যনত লিংকটো আছে পেজত চাই ল'ব তো হেল্ল' এভৰিৱান মই ডিভিজন লিপজেট অকলে আপোনালোকে বম স্বাগতম জনাইছোঁ আপোনালোকে আহক ভিডিঅ'টো হিৰ' হোণ্ডাৰ ষ্টাৰ্ট কৰোঁ এতিয়া বহুতে ক'ব ভাত খাই চাকি দিব যোৱা চা ভাই মই এটা কথা কওঁ সেই আছিলে কথাটো হ'লে সেই পাহৰিলোঁ ৰ'ব পেট তুষ্ট মানে ভগৱান তুষ্ট বুলি কথা এটা কয় না তো সেয়ে আৰু নৰ্মেলত এতিয়া বলক যাওঁ এইটো হ'ল আমাৰ এই দুৰ্গা পূজা উদযাপন মানে তাত দুৰ্গা পূজা কৰিছে তো এইফালে যাম চাওক না মই যাবই পৰা নাই মই বুলি আহিছোঁ কিন্তু চাওক কেনেকুৱা জাম লাগিছে তো ছাতি ল'ব আছোঁ ছাতিখিনি লৈ কিনে মন্দিৰত যাম ৰ'ব ইয়ে চেক কৰোঁ ইয়ে কনে ভাই সাহাব ইয়ে চেক কৰোঁ ভাই সাহাব তো ৰাইজ এটা আনিছোঁ আমি আজি দোকান ভাল কৰ্ম কৰিছে কিন্তু এটা কথা কওঁ ৰাইজ আপোনালোকক তো আমি দুজনে প্লেনিং কৰিছোঁ অল আছাম ৰাইডৰ কাৰণে তো প্ৰিপাৰেশ্যন দুটাৰে হৈ আছে এতিয়া ভগৱান জানে কি হয় বাবাকে তাৰ আমাক মিলি চবতে যাম অসম ৰাইডিং অল ইণ্ডিয়া ভাৰতবৰ্ষ ৰাইডিং হ'ব আমাৰ যদি বাবাই আশীৰ্বাদ দিয়ে বাৰু যি কি নহওক ভাই মোক ছাতি 300 দি আৰু ধূপ এক পেকেট দি তো এইখন দোকান তো আহি যাব ইয়াত দোকানত আৰু ইয়াৰ এটা ফেচবুক পেজ আছে মই ডেচিশ্যনত দি দিছোঁ তো আপোনালোকে চাব ছাতি এটি লৈ ল'লোঁ আৰু আগতে এই তাত আছিল মন্দিৰটো মানে তাত বনোৱা আছিল কিন্তু তাত মানে সেই কৰি আছে এই মানে আপোনালোকৰ ৰাস মন্দিৰটো বনাই আছে কাৰণে এই তাত নিছে মন্দিৰটো এই তাত নিছে তো বলক এতিয়া গৈ থাকোঁ মানুহ কিন্তু তামাম হৈছে এতিয়া চাওঁ ৰ'ব কোনফালেদি যাওঁ আৰু এইটো তলত বৰ ধুনীয়া এটা ডিজাইন দিছে এইটো বৰ ধুনীয়া লগা হৈছে দিয়ক তো এতিয়া বলক ছাতি ভৰা জ্বলেও ধুনীয়াকৈ I never thought I'd feel like this. Yeah. I never thought I'd feel like this. Ooh, never thought I could. I never thought I'd be on my চাকি জ্বলাই ল'লোঁ তো সেৱাটো কৰি আহিব লাগিব কিন্তু এইখন আছে মোৰ তো এইখন তাত দিব লাগিব ৰ'ব সেৱা কৰি আহিলোঁ আহি তাত মানে চেল্ফি পইণ্ট দিছে তাতো দিছে আৰু এইফালেও দিছে এটা লাভ চেল্ফি পইণ্ট দিছে আৰু সেইফালে এটা চেল্ফি পইণ্ট দিছে তো চেল্ফি কি উঠিম চেল্ফি উঠা মানুহে পোৱা নাই তো সেয়ে আৰু নৰ্মেল এইফালে আছে আমাৰ পুৰবী দানা চৰি পুৰবী মোৰ লগৰ মানে তাইক মানে পুৰবী দানা আহিছে মানে নৰ্মেলত তো যোৱাকালি বাৰ্থডে আছিল তো হেপী বাৰ্থডে আজিও দিব এবাৰ আৰু এই বিয়া কি তাৰিখ আছিল ইংলিছততো কনা নৱেম্বৰ 27 তাৰিখ তো আপোনালোকে আহি যাব এই বিয়াত মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিল আৰু এইফালে বড়ো আছে বড়ো তোমাৰ বিয়াখন কেতিয়া খাব পাওঁ আমি তোৰ নাকত সেই লাগি আছে খাখৰি লাগি আছে ঐ ছাৰ লিখিত ভাই লিখিত প্ৰমেক্স লেভেলৰ লিখিত কোৱা হৈছে আজিকালি লিখিত মেইন এই কলটো খাব হৈছিল কিন্তু মই কলটো খাই পেলালোঁ সেইফালে ফুচকা চুচকা দোকান আহিছে এইফালে এই সৰু ল'ৰা ছোৱালীৰ সেই নৰ্মেলত এইবিলাক দোকান থাকে ন তো এইফালে আইচক্ৰীম আছে মইতো নাখাওঁ না এতিয়া বলক 16 সংখ্যক ৰাস মহোৎসৱৰ আমাৰ খেলা যিখন মেইন খেলা হয় তো চাই লওক থাৰ চাত দিছে SUV 700 দিছে তো থাৰখন ইয়াত থৈ দিছে সিফালে I20 আছে আৰু বহুত কিবা কিবি গাড়ী আছে ইফালে আমাৰ কমিটিৰ মানুহ আছে দাদা আছে তো দাদা থাৰ আচলমতে এখন নহয় 4খন মান দিবা লাগছে না আমাৰ XUV 700 আছে মই কৈছোঁ অলৰেডি XUV 700 এখন আছে মানে আমাৰ মানে নৰ্মেল ভাষাত ক'ব গ'লে 700 বুলিও কওঁ আৰু এই বম গাড়ীখন চাওক এইখনত একবাৰ উঠিব পাৰিনে ভাই ল'বা পাৰোঁ নৰো পিছৰ কথা তো এবাৰ উঠি চাওঁ ফিলটো লওক দক থাৰখনৰ তো ৰাইজ এইখন চাই লওক এইখন হ'ল থাৰ জীৱনত প্ৰথমবাৰ উঠিছোঁ বাপৰে বাপ ভাই চাহাব এইখন আচলতে ট্ৰেক্টৰ বুলিয়ে কওঁ দিয়ক মই ৰাইজ ভিতৰত বহি ল'লোঁ কিন্তু বিদ্যা কৈছোঁ বম ভাল লাগিছে জীৱনত এখন মানে ল'ব ইচ্ছা আছে থাৰ পিছত যদি পাৰোঁ তেতিয়াহ'লে আপোনালোকে আশীৰ্বাদ কৰে ভোলে বাবাই যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে কি এই এখন লৈ ল'ম বঢ়িয়াকৈ আৰু ইয়াৰ বাৰে কি ক'ম জিন্দগীত প্ৰথমবাৰ উঠিছোঁ থাৰত মানে
এইটো এনে মানে ধৰক অডি চডিত উঠিলে যিটো ফিল হয় তাত কৰি মানে ইয়াত বেছিকে ফিল হয় মইতো অডিটো মাৰ্চিডিজতো উঠি পাইছোঁ কিন্তু থাৰ আৰু মহেন্দ্ৰত থাৰ ভাল লাগিছে ওৰে পাছত ল'ম দে তোক এইফালে দি আছে টিকট সেয়া চাই লওক তো আপোনালোকক যদি এনেকুৱা গাড়ী লাগে 100 টকাত তো আহি যাব আমাৰ পাঠশালাত আৰু ইয়াত আছে তো দাদা খেল কোনদিনা ফাইনেল খেল হ'ব 30 ডিচেম্বৰত ফাইনেল খেল হ'ব তাত হ'ব ন আৰু এইফালে আমাৰ বহি আছে কি খবৰ হে দাদা আছে ভালে বঢ়িয়া এইফালে আমাৰ বাবু বহিছে বাবু তোমাৰ নামটো কি আছিল বৰ্ণিল তালুকদাৰ ইয়াৰ নাম তো কি পঢ়ি আছ ইংলিছ মিডিয়ামতো পঢ়ি আছ কোন ক্লাছত মানে এক কেজি তো আজিকালি কেজি ওলাইছে 2 কেজি 3 কেজি আমাৰ বাৰত আৰু বেলেগ আছিল এইফালে আমাৰ দুৰ্গা পূজাৰ প্ৰেচিডেণ্ট আছে দাদা আৰু এইফালে লক্ষ্যদা আছে তো কোন কথানো আপোনালোক দুজনলৈ মোৰ ফালৰ পৰা পূজা হৈছে জ্ঞাপন কৰিলোঁ আৰু আজি দাদা কিমানমান মানুহৰ কাৰণে আইটেম কৰিছে খিচাৰিটো এইবাৰ আমাৰ অগণন ভক্তৰ প্ৰায় আপুনি দেখিছে অগণন হয় প্ৰায় 50,000ৰ ওপৰৰ হয় ভক্তপ্ৰাণ আৰু ভোগ হিচাপে সকলোৱে গ্ৰহণ কৰে এই খিচাৰিটো সকলোৱে গ্ৰহণ কৰি যায় আৰু আমি আহ্বান কৰোঁ যেন সকলো ৰাইজে এই ভোগ আমাৰ গ্ৰহণ লক্ষ্যদা আছে দাদা আমাৰ পাঠশালা বজাৰ কমিটিৰ এই শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন 105 বছৰীয়া হ'ল আৰু আমি এই দুৰ্গা পূজাত আজি মহা অষ্টমী আৰু মহা অষ্টমীত আজি বহুত আমাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছে কিছু সময়ৰ পিছত আমি ইয়াত ভোগ বিতৰণ কৰিম আৰু আমাৰ এই যি 105 বছৰীয়া পাঠশালা দুৰ্গা পূজা অসমৰ এটা নাম আছে আমি আজি এই অষ্টমী মহা অষ্টমীৰ দিনা যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়াত আহিছে উপস্থিত হৈছে সকলোকে আমি ভোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ৰাইজ আৰু ইয়াত খিচাৰি বনাই আছে সেয়া চাই লওক আৰু এখেতে ড্ৰাম লৈ আছে কৈ দিলে আৰু এইফালে চাওক খিচাৰি বনাই আছে মই চেণ্ডেল খুলি আহিছোঁ আৰু এইফালে চাই লওক চব একদম চব পূৰা একদম খিচাৰি বনাত সকলো ব্যস্ত চাওক কিমানটা থালি আছে চাই লওক আপোনালোকে নিজে গম পাইছে এইফালে আমাৰ খিচাৰি বিতৰণ কৰি আছে আৰু সেইফালে আছে আমাৰ ডিচি বাইদেউ প্ৰাক্তন ডিচি বাইদেউ আছে তো বাইদেৱেও বিতৰণ কৰি আছে চাওক খিচাৰি দি আছো আৰু এইফালে টাউন কমিটিৰ চেয়াৰমেন বাইদেউ আছে তো বাইদেউ এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি বহুত ভাল লাগিছে অজস্ৰ মানুহ আমাৰ এখনে পূজা হয় গতিকে চবখিনি মানুহ ইয়াতে সেয়া ভাল লাগিছে ৰাইজে যথেষ্ট সহযোগ কৰিছে খুব ধুনীয়াকৈ সকলোৱে ভোগ খাইছে বঢ়িয়া তো এতিয়া ময়ো খাই লওঁ দিয়ক বহুত সময় বিলেনি কৰিলোঁ ৰাইজ খিচাৰি বিলে হৈ গ'ল আমাৰ বাতি চাতি দিলোঁ এইফালে দুটা আছে তো মই খিচাৰি খাইছোঁ কি মানুহটো চালিয়া হৈছে ৰাইজ আৰু অলপ পিছতে গৈছোঁ বেতালহঁতৰ তাত বেতুপাতটো চাই গম পাইছে আপোনালোকে তো বেতালহঁতৰ তাত যাই আছোঁ এতিয়া পুৰা কেনেকুৱা বহুত ভাল লাগিছে মজা আনলিমিটেড তাৰমানে মানুহ হৈছে দিয়ক বাপৰে বাপ এইফালে আছে ইয়াকতো চিনি পায় আমাৰ ছাৰক আৰু এইফালে আছে আৰু এতিয়া খাব আহিছোঁ ফুচকা না ফুচকা অঁ কিবা এটা হৈ ৰাইজ তো 10 টকাৰ ফুচকা মোকো দিম মই খাই লওঁ টেষ্ট চলি পইচা দিম উইদাউট টেষ্ট ন' পইচা ন' মানি অঁ মই খাই কৈ আছোঁ ৰ'ব আপোনালোকক ৰাইজ বস্তুটো টেষ্টে আছিল ভালে নিমখ কম হৈছে ভাই নামাক থৰা কাম থা দিবা লাগব অলপ দিবা লাগব ই মানে অসমে জানতা হে তো ৰাইজ এতিয়া গৈ আছোঁ নলবাৰীক ইফালে মামী আছে মই আছোঁ আৰু নলবাৰীক গৈ আছোঁ আমি ক'ত মামে পাত্তা আজি অলপ ফুৰি আহোঁ গম পাব না বেতুপাত চাই গম পাইছে আৰু ক'ব লগা নাই আৰু এটা হেৰি আছে মানে 22 তাৰিখ আহিবি না আন্দা 26 তাৰিখৰ আশে পাশে একদম ধামাকা আহি আছে পাঠশালাত আমাৰ পুৰা একদম অলপ ফূৰ্তি আছো না বস্তুটো চাব লাগিব না ড্ৰিম না মোৰো যদি ভগৱানে দিয়ে কি ঠিক অহা বছৰ ময়ো ল'ব পাৰোঁ আশীৰ্বাদ কৰিব আপোনালোকে তো এতিয়া বলক এতিয়া নলবাৰী গৈছোঁ বলক
তোৰে সেইখন নিপু আৰু বেতালৰ চিপ ডাংগাবালা দোকান কিবা তো তাত মানে চব পায় মানে ঘুগনি চুগনিৰ পৰা মাংস ৰুটি চব তো আমি খাই আছোঁ ইয়াত চাহ আৰু তাতে মানুহ চাওক কেনেকুৱা মানুহ হৈছে কেনেকুৱা লেভেলত মানুহ হৈছে বাপৰে বাপ আৰু আমি এটা ৰুটি মাৰিলো গাইছ ইয়াত লাগি পোৱা নাই ৰ'ব আকৌ আৰু ইফালে বেতাল ভাই আছে তো ভাই কেনেকুৱা আৰু ইফালে খুব ব্যস্ত আৰু আমাৰ নিপু ভাই কেনেকুৱা মজা না ভাই বঢ়িয়া 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 আৰু পুৰা একদম পোলাও মাংস পুৰা ৰেডি হৈ আছে এইখন হ'ল বৰভাগৰ দুৰ্গা পূজা তো এইখনেই আছিল তো এতিয়া বলক আমাৰ কামটো হ'ল যিহেতু ঘৰত যাওঁ তো ৰাইজ আহিলোঁ মানে ভালকৈ কথা পতা নহ'ল কিয় গম পাইছে কিমান মানুহ আছে আৰু তাতে খোৱাটো দূৰৰে কথা লাইন পাতিব লগা হৈছে এনেকুৱা অৱস্থা হৈছে তো এইটো আছিল ভিডিঅ' পূজাৰ আৰু দশমীত ভিডিঅ' আহি আছে নে কি মা জবৰদস্ত আহিব আৰু তো মেইনলি আপোনালোকক ক'লো আৰু 26 তাৰিখকলৈকে মানে একদম বম হিলাই দিম আৰু 26 তাৰিখকলৈকে তো এতিয়া আছোঁ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো চাৰাকাবাইট কৰি দিব তো এতিয়া বাই বাই